পৃথিৱীত কেৱল সেইজন মানুহেই সুখী যি বুজি পাইছে আনৰ পৰা একো আশা কৰি লাভ নাই। জীৱনটোত সদায় নিজৰ মতে উপভোগ কৰিবলৈ শিকক। মানুহৰ পচন্দ সময়ে সময়ে সলনি হৈ থাকে। বিশ্বাস হ'ল এনেকুৱা এটা শব্দ যিটো পঢ়িবলৈ 1 ছেকেণ্ড, ভাবিবলৈ 1 মিনিট, বুজিবলৈ এদিন আৰু প্ৰমাণ দিবলৈ গোটেই জীৱন লাগি যায়। সকলো মানুহৰে আগত নিজৰ দুখ প্ৰকাশ নকৰিব। দৰৱ সকলোৰে আগত নাথাকিলেও নিমখ কিন্তু সকলোৰে ঘৰে ঘৰে থাকে। সকলো মানুহে কেৱল সুখ বিচাৰে, দুখ কাকো নালাগে। কিন্তু বৰষুণ নোহোৱাকৈ জানো ৰামধেনুৰ সৃষ্টি হ'ব পাৰে। প্ৰত্যেকটো বস্তুৰে মূল্য সময় আহিলে অনুভৱ কৰা যায়। যিদৰে সদায় ফ্ৰীতে পোৱা অক্সিজেনৰ বাবেও হস্পিটেলত কিন্তু পইচা দি কিনিব লগা হয়। খং আৰু অহংকাৰ বেছিকৈ থকা মানুহৰ জীৱনত আন কোনো শত্ৰুৰ প্ৰয়োজন নাই। সকলো মানুহৰে কিছুমান ভাল আৰু বেয়া গুণ থাকে। কিয়নো আমি মানুহ, ঈশ্বৰ নহয়। সৰুতে আমাৰ হাতত ঘড়ী নাছিল, তথাপিও অফুৰন্ত সময় আছিল। এতিয়া সকলোৰে হাতে হাতে ঘড়ী, কিন্তু সময় কাৰো নাই। কিছুমান মানুহ খুব সোনকালে সলনি হৈ যায়। তেওঁলোকৰ বাবে আপুনি আজি গুৰুত্বপূৰ্ণ